everyone, good morning. এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু আমি ষ্টেচনলৈ গৈ আছো ট্ৰেইন ষ্টেচন মানে আজি বহুত দিনৰ মূৰত ঘৰলৈ যাম মানে নিজৰ জন্ম হোৱা আপোন ঠাইখনলৈ যাম মানুহজনৰ আৰু মোৰ ঘৰ তাতে আছে গতিকে আজি অকলে যাব ওলাইছো এও ডিউটিৰ কাৰণে যাব নোৱাৰে গতিকে আমাক ষ্টেচনত থব গৈছে আজি প্ৰথম জীৱনত প্ৰথমবাৰ অকলে ইমান দূৰ যাত্ৰা কৰিম গতিকে ভিডিঅ'টো আপোনালোকক আগবঢ়াম বুলি ভাবিছো আশা কৰিছো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে তো ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কেনেকুৱা লাগিছে আজি অকলে ঘৰলৈ যাব কি কয় বেয়া লাগিছে মই অকলে থাকিব লাগিব বেছি দিনৰ নহয় এসপ্তাহ দুসপ্তাহৰ কাৰণে কিহত এও ডিউটি আছে বেলেগ কিবা কামো থকাৰ বাবে বিশেষ কাম গতিকে আজি অকলে এতিয়া বেয়াও লাগিছে ভালো লাগিছে একেবাৰে ষ্টেচনতহে গৈ লগ পাম আৰু ধন্যবাদ বাই কৈ দিয়া আমি ষ্টেচন পালোহি এতিয়া আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চিলাপথাৰ ট্ৰেইন ষ্টেচনটো ইফালে ট্ৰলি নমাইছে ইমান ডাঙৰ ট্ৰলি লৈ আহিছোঁ বেছিকৈ বাচ্ছা কাপোৰ আছে বাৰু ষ্টেচন পালোহি এতিয়া গৈ আছোঁ এতিয়া গৈ আছোঁ ট্ৰেইন অহা ঠাইলৈ আমি এতিয়া ৰখি আছোঁ ট্ৰেইন অহালৈ ষ্টেচনত আৰু আজি বহুত মানুহ হৈছিলে গৰমটো যিমান উৎপাত আছিলে আমি ষ্টেচন পালোঁ এতিয়া বহি আছোঁ Hasilo khamita khumoloni lora dite okasoni khoni monere ubutisa লখিমপুৰ পালোহি আৰু মাজবাটত ভিডিঅ' কৰা নহ'লে যিহেতু ইমান গৰম আছিলে আৰু ৰাতিপুৱা 7:30 ওলাই অহা এতিয়া 10টা বাজিছেহে 2-3টামান বাজিতহে বালিপাৰা পামগৈ তাৰপিছত আকৌ গাড়ীত যাব লাগিব 2-3খন গাড়ী সলাই 7:30মান বাজিবগৈ ৰাতি গতিকে ভয় লাগি আছিলে ভাবি মেলি আৰু বিশেষ একো খাই অহা নাছিলোঁ ট্ৰেইনৰ বস্তুবোৰ খাব ভাল নালাগে গতিকে সিহঁত দুটাও কষ্ট পাইছিলে বেটিক চাওক হাৰমতি পালোহি আমি হাৰমতিত ৰখি দিছিলোঁ যিহেতু ট্ৰেইনৰ ক্ৰচিং আছিলে গতিকে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাই থৈ দিলোঁ আৰু ইমান গৰম আছিলে নহয় ইহঁত দুটাক চাওক একদম সিহঁতে পেপুৱা লাগিছিলে গৰম আৰু ভোকত বালিপাৰা পাওঁতে প্ৰায় 3টা বাজিলে আমি ট্ৰেইন ষ্টেচনৰ পৰা নামি এটা পাপা আৰু ভণ্টি গৈছিলে আনিবলৈ এতিয়া একেলগে আহি তেজপুৰ মিছন চাৰিআলিত কিবা এটা খাই লওঁ বুলি ভাবিছোঁ যিহেতু বহুত ভোকো লাগিছিলে এতিয়া আকৌ গাড়ীত উঠিছোঁ ভাত পানী খাই মেলি ভণ্টি আৰু মই বহিছোঁ একেলগে বেটি বেটা ককাকৰ লগত বহিছে আমি এতিয়া গৈ আছোঁ আৰু এখন গাড়ী সলাব লাগিব ঘৰ আহি পাওঁতে 7:30মান বাজিলে ৰাতিৰ আৰু তাৰপিছত ভিডিঅ' কৰাৰ মোৰ একেবাৰে সমৰ্থ নাছিলে যিহেতু বহুত গৰম আছিলে আৰু দিনটো দুটাকৈ অকলে লৈ আহিছিলোঁ আৰু বেটি যে ইমান আমনি কৰিছিলে তাই তেনেকৈ লং জাৰ্ণি কৰাৰ কোনো অভ্যাস নাছিলে আৰু ঘৰৰ পৰা আমি প্ৰায় 7:30মান বজাত ওলাই আহিছিলোঁ তেতিয়া বিশেষ একো খাব মন নাযায় আৰু সিহঁতেতো একো খাই অহা নাছিলে আৰু ট্ৰেইনৰ বস্তুবোৰতো খাব ভাল নালাগে ডিম বইল কৰি আনিছিলোঁ সেয়াও খাব নিবিচাৰিলে গতিকে সিহঁতেও কষ্ট পালে অকণমান আমনিও কৰিলে তো বাটততো মই বেছিকৈ ভিডিঅ' কৰিব নাপালোঁৱে ঘৰলৈ আহিও মই ভিডিঅ' কৰিব নাপালোঁ আহি ফ্ৰেছ হৈ মেলি চাহ খাই মানে শুই গ'লোগৈ ইমান ভাগৰ লাগিছিলে তাৰপাছত আকৌ ভাত খাব উঠিছোঁ এতিয়া 10টা বাজিলে ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ যদিও আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ' বাই বাই